তো গাইজ বৰ্তমান বৃন্দাবনত আপোনালোকে গম পাইছে আগৰ ভিডিঅ'টো। এতিয়া আছোঁ इसके बारे में थोड़ा सा बोल दीजिए। ये यमुना जी है। हाँ, जो कारागार में नंद बाबा का जन्म हुआ, वहाँ से वासुदेव लेके आए थे ना, इसी यमुना को पार करके लाए थे। हाँ। ऐसे करके पार किया था। अच्छा। ऐसे करके पार किया था। गोकुल में क्या है, अपना ब्रजवासी रहता है, ब्राह्मण और ग्वाले रहते हैं, ये यादव। तो गोकुल में आप लोगों को वही घुमाते हैं, ब्रजवासी जो है। हाँ हाँ। गोकुल में नंद बाबा का घर है, योग माया का मंदिर है, पूतनावत है, बलराम जी का जन्म स्थल है। जो भी है वो पूरा यात्रा करा के फिर ऑटो पे ही लाके बोलो राधे राधे। राधे राधे गाइस, তো গাইজ বৰ্তমান আমি আহি পালোঁ বকুল ধাম। এইপিনে আমাৰ পণ্ডিতজি এটা আছে, তেওঁ আমাক লৈ গৈ আছে। এটা এইপিনে মন্দিৰ কেনেকুৱা লাগিছে? বঢ়িয়া ফাইভতে আহি আছে। ৰাধে ৰাধে গাইজ। এইটো গকুল ধাম। এইপিনে আমাৰ ভাইয়া আছে। গাইজ আমি এইখন গাঁৱত সোমাই ল'লোঁ, যিখন গাঁৱত শ্ৰীকৃষ্ণই 14 বছৰ আছিল। এইটো আমাৰ ভাইয়া মানে এওঁ আমাক দেখাই দি আছে চব, মানে পণ্ডিতজি হয়। হাতত ফুল চুল লৈ দিছে ধুনীয়াকৈ একদম। তো গাইজ এইটোৱে মন্দিৰ, মানে জয়কুত মানে লাড্ডু গোপালে 14 বছৰ আছিল ইয়াত। মানে তেওঁক পৰা আৰম্ভ, ভিতৰত মোবাইল এলাউ নাই, তো ইয়াৰ পৰা দেখাই দিলোঁ। আহি কৈ আছোঁ কেনেকুৱা লাগে। এইপিনে চাওক গাইজ, ভাতৰ চৰাই সেইটো দিয়াকৈ চাইডৰ ফালে সেই কৰি থাকে। এইপিনে কিবা বস্তু লৈ ল'লোঁ আমি। গাইজ এতিয়া আমি তাৰপৰা ওলাই ল'লোঁ ডাইৰেক্ট। তাতে ভিডিঅ' চিডিঅ' কৰিম এতিয়া, তাৰপৰা দেখুওৱা নহ'ল। আমি প্ৰসাদ চসাদ লৈ লৈছোঁ। তো এতিয়া যাম। এতিয়া ক'ত যাম? এতিয়া আমি যিবিলাক ঠাইত আছে লোকেল চব মানে যাম এতিয়া পইণ্টবিলাকত দেখাই আছোঁ আপোনালোকে। ইয়াত মানে এনেকৈ ফেৰি যাব লাগিব। তো গাইজ চাওক, এইপিনে ইমান ধুনীয়াকৈ মানে পক্ষীবিলাকে খাবলৈ আহে নাও কাষতে গ'লে। তো ভুজিয়া কিনিব পায়, এইবিলাক এনেকৈ তুমি দলিয়াই দি আছোঁ। তো এইপিনে খাব আহে, ভাল লাগে আৰু পৰিৱেশটো। চাওক চাওক কিমান ধুনীয়াকৈ আহে। তো গাইজ এনেকৈ গৈ থাকিব লাগিব, যাই যে আমি পাম আমাৰ লোকেশ্যন। তো গাইজ এনেকৈ আমাক লৈ গৈ আছে আৰু মাজেৰে। তো এইবিলাক দেখিছে যে এইবিলাক মানে এটা ঘাট হয়। তো ইয়াত পূজা চূজা কৰে আৰু পণ্ডিতজিবিলাকে। তো ইয়াত নৰখোঁ আমি, মানে যিবিলাক ফেমাছ প্লেচ তাতে रखिम এনেহেন আৰু। की आरती होती है शाम को 7 बजे, और ये बहन भाई का भाई जो आता है, बहन भाई हाथ पढ़ के नहाते भाई दूज वाले दिन। देखो यहाँ पे आपको उतरना है, यहाँ पे हाँ अगर हाँ। आपको उतरना है तो बोर्ड लगा दो। देखो यहाँ पे के पंडित वगैरह होते हैं, यहाँ पे के जबरदस्ती करते हैं। अच्छा। आप गोकुल घूम के आए, हाँ घूम के गोकुल भगवान को जो लाया, हाँ, हाँ। पैसे ले लिया, वहाँ तो दे लिया है। ऐसे यहाँ पे ले लेंगे। इसलिए आपको उतरना हो तो बताओ हमको इस चीज़ों को। ठीक है, नहीं उतरेंगे उधर। ইয়াতে মানে কংস মাৰি কেনে বিশ্ৰাম কৰিছিল ইয়াত। বৃন্দাবন আহক গাইজ, ৰাধে ৰাধে। আমাক ইয়াতে ৰখাই দিলে, মানে ইয়াতে এটা ৰাধা কৃষ্ণৰ মন্দিৰ এটা আছে এইটো। তো গাইজ মানে ইয়াতে ৰাধা কৃষ্ণৰ মিলন হৈছিলে, সেইটোৱে মন্দিৰ। ধুনীয়া বহুত। এইটো হ'ল দুৰ্বাসা ঋষি, ইয়াতে তপস্যা কৰিছিল। ভাল লাগে ৰাখি বহুত ইয়াত। এইবাৰ তাৰ নেক্সট লোকেশ্যন যাব, তাৰপিছত লগ পাই আছোঁ। তো গাইজ আপোনালোকে সেইখন সিপিনে দেখিছে যে সেইখন দৰ্জা মানে 5000 বছৰ পুৰণা। শ্ৰীকৃষ্ণক সেইখনেৰে লৈ আহিছিল বোলে। তো দাদাই ভালকৈ বুজাই দিলে। बंद हुआ हाँ हाँ। ये सामने वाला गेट है, ये वासुदेव गेट। ये 5500 साल पुराना गेट है भैया। सामने जो दरवाजा जो बंद हो रहा है, ये वाला गेट। हाँ भैया। हाँ तो ये क्या भैया 5500 साल पुराना गेट है ये। अच्छा। तो ऐसे क्या भगवान को टोकरी में रख के लेके गए ना, नदी जो पार की थी गोकुल लेके गए। हाँ। तो देखो भैया यहाँ से देखो उधर लेके गए। देखो भैया इधर देखो सामने वो दिख रहा नहीं गाड़ियों में, हाँ हाँ उधर लेके गए। जैसे इसी वाले गेट से यहीं से पार करके लेके गए उधर गोकुल। हाँ देखो इधर बतरा है, इधर गोकुल है। देखो सामने वो दिख रहा वृंदावन। हाँ, वही है ना। ये वाला ये वाला ये पूरा लाल वाला दिख रहा नहीं है। हाँ हाँ। ये मामा कंस का महल है। ये 5500 साल पुराना। अच्छा। तो यहाँ से लेके नहीं, पूरा किसी जन्मभूमि तक बना हुआ था ये। हाँ हाँ। जैसे किसी जन्मभूमि का यहाँ से 1 किलोमीटर है।
तो ये क्या वहाँ तक बना हुआ था, किसी ने घर वाले ने कब्जा कर लिया, ऐसे मुसलमानों ने कब्जा कर लिया, उसके बगल में मस्जिद बना दी है। हाँ इसमें कि ये मामागंज और मामागंज की बैब रहती थी, क्योंकि मामागंज को मार दी भगवान ने। तो मामागंज के मरने के बाद इसमें 4 बंदे गए देखने के लिए अंदर, जैसे वो अंदर गए ना, अंदर से क्या वापस नहीं आए लौट के, इसीलिए आरी वाले उसको कब्जा कर लिया, किसी को नहीं जाने देते, नहीं किसी को आने देते हैं, खाली छत पे जाते घूमने के लिए। तो आगे से वहाँ से रास्ता है इसका, कुछ ज़्यादा मुँह जाना पड़ेगा, ठीक है भैया? ठीक है। अपना मोबाइल वगैरह चश्मा डालने का बंदर ले जाते हैं। বন্ধ এইখিনি ৰখাইবিলাক আমাক মানে নিনিয়ে বোলে, ইয়াৰ পৰা কৃষ্ণ জন্মভূমি যাব লাগিব, এই বেটাৰী ৰিক্সাৰে যাব লাগিব। তো এইখিনিতে 1000 ল'লে, কি কৰিব না, চলিব লাগিব আৰু তো ইয়াতে নামি লওঁ। আগত বোলে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰি, বান্দাৰৰ উৎপাত আছে। আগত লগ পাই আছোঁ ৰ'বা অলপ। গাইছ কংসৰ মেহলত আহি পালোঁ, এইটো হ'ল কংসৰ মেহেল। তো ইয়াৰ ভিতৰত বোলে আগতে 4টা মানুহ গৈছিল, তো ঘূৰি আহিয়ে নাপালে বোলে, সেইকাৰণে যাব নোৱাৰে, ৰিক্স হৈ যায়। সিপিনে উঠিছে কেইটামান, বেলেগ ফালে উঠিছে, আমি নাযাওঁ দিয়ক। এইটোৱে চাওক এবাৰ ধুনীয়াকৈ, ইয়াতে কংস আছিল। হা গাইছ কংস গাইছ, বৃন্দাবন এই আৰু বৃন্দাবন চাওক, মথুৰা ঘৰবিলাক চাওক গাইছ। এই আৰু আহিছোঁ গোটেইবিলাকে, আমাক বহুত টকা চোনা লগাই দিলে ইয়াতে। আপোনালোকে যদি আহে খবৰ থাকিব দেই। বিশেষকৈ অটোৱালা, ৰিক্সাৱালা আৰু পিলপিলিৱালা, বেটাৰী ৰিক্সা হওক, যি হওক, নাও চাওতো বহুত সাৱধান থাকিব, বহুত লুটে। চব ইয়াতে বিজনেছে বেছি, শক্তিৰ চাই বিজনেছ বেছি কৰে মানুহবিলাকে। এই আৰু যাই আছোঁ, এই মথুৰা গাইছ চাওক। मोबाइल कार पटे उठा बंदर मामा এইবিলাক আছে, ये बाबा पर अच्छा আৰু বান্দাৰ উৎপাত বহুত, অৰ্থৰ হ'ব মোবাইলটো। এই চাওক বান্দাৰ পাও ভয় লাগে। গাইছ আমি আহি পালোঁ ইয়াৰ ভিতৰত, চাওক ধুনীয়া ধুনীয়া দোকান। গাইছ ইপিনে আমি লাচ্ছি খাই ল'লোঁ, আহি গ'ল আমাৰ লাচ্ছি, শ্ৰীকৃষ্ণই খোৱা লাচ্ছি, একদম ধুনীয়া। খাই লওঁ ৰ'ব। গাইছ আমি আছোঁ বৰ্তমান এখন মাৰ্কেট এৰিয়াত, এখন মাৰ্কেট এৰিয়া চাওক। এয়া বৃন্দাবন আছোঁ বৰ্তমান আমি, কাৰাগাৰত যাই আছোঁ, জন্মস্থান এতিয়া গৈছোঁ শ্ৰীকৃষ্ণৰ জন্মস্থান। এইবিলাক চব পেৰা, এই চাওক ধুনীয়া পেৰা একদম, মানে স্পেচিয়েল পেৰা ইয়াত, আৰু লাচ্ছি। চাইডৰ দোকান পোহৰ আছে, এইখন চাওক কিমান ধুনীয়া। তো আমি তাত যাম, তাত মোবাইল চব নাই চাগে, কি হয় কৈ আছোঁ ৰ'ব। কেমেৰা এলাও নাছিল, কেনেকুৱা লাগে দৰ্শন কৰি? দৰ্শন লাগে, কেনেকুৱা লাগে? মজা লাগিছে। আপোনালোকে আহক ইয়াত, মজা লাগে, বহুত ধুনীয়া পৰিৱেশ চাওক। এই আৰু আজি ভিডিঅ' এইখিনি আছিল, বাই বাই।